লৰাৰ বাৰ্থডে কাৰণে হেপী বাৰ্থডে লিখাটো আনিছিলোঁ আৰু এইটো মই অহা বছৰলৈ সামৰি থ'ব পাৰিম। আকৌ মই এইটো অহা বছৰ কিনিবলগীয়া নহয় আৰু ধুনীয়া প্লাষ্টিকৰ বেজি এটা আছে, সূতা জালি দি আখৰকেইটা চিলাই দিলেই হৈ যায়। ইমান সুবিধাজনক নহয় জানো? আৰু এইটো মই আকৌ অহা বছৰ কিনিবলগীয়া নহয় আৰু কাৰণ এবাৰেই আনিলোৱে যেতিয়া আৰু বেয়াও হৈ নাযায়। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মানে মোৰ ৰুম বনাই আছে। আগত যদিও আছিলে সেইবিলাক মানে ভাঙি পেলোৱা হ'ল, পুৰণা হৈ গ'ল যে, আছাম টাইপৰ আছিলে আৰু এতিয়া ভালকৈ বনাইছে আৰু ওপৰত পুটি কটা হৈ গ'ল, টাইলছো লগোৱা হ'ল, এতিয়া ৰঙৰ কাম চলি আছে আৰু ফল চিলিঙো লগাই হ'ল। ৰুমটো সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম, বহুতখিনি কামেই বাকী আছে বাৰু। ইয়াৰ ওপৰত লাইট লগাব হ'লে নিশ্চয় আপোনালোকক দেখুৱাম। বহুদিন মিস্ত্ৰীবিলাক লাগিয়ে আছে আৰু এয়া মই সিহঁতৰ কাৰণে মালপোৱা বনাই আছোঁ আটা দি। মানে চাহৰ লগত কিবা এটা দিলে মনটো ভাল লাগে, সেইকাৰণে তাকে বনাই আছোঁ। নিকেতনৰ পৰা আহি অকণমান ৰেষ্ট ল'লোঁ খাই বৈ। এতিয়া মই চাহৰ লগত দিবলৈ যোগাৰ কৰিছোঁ আৰু এইখিনি ভিডিঅ' আছিল মোৰ ল'ৰাক পঢ়াই উঠি সন্ধিয়াৰ ভিডিঅ'। মাছ ইফালে ভাজি আছোঁ, ৰঙালাওৰে বনাম মাছ আৰু মাছৰ তেল অকণমান আছিলে। আমি মাছৰ তেল থাকিলে কি কৰোঁ, ভাতৰ লগত ভাজোঁ, পিঁয়াজ জলকীয়া ভাত এনেকৈ ভাজি খাওঁ। আপোনালোকে কেনেকৈ খায় বাৰু মাছৰ তেল? কেতিয়াবা বাৰু বেঙেনা সৈতেও ভাজি খাওঁ, কেতিয়াবা ভাতৰ সৈতেও ভাজি খাওঁ। বৰ ধুনীয়া লাগে আৰু তেনেকৈ খাবচোন। ভাতে মানে তেলটো শুহি পেলাই আৰু খাবলৈ ধুনীয়া হয়, কাৰণ এনেইতো তেলখিনি খাব নোৱাৰি, বহুত তেল হয়। ভাতটো ভাজি দিলে তেলটো মানে অলপ কমি যায়। আৰু মই ল'ৰাকো খুৱাওঁ, সিও ভাল পায় বাৰু। ঘৰৰ গোটেইকেইজনে ভাল পায়, কিন্তু বেছি তেল হ'লে আকৌ খাবও ভয় লাগে। আৰু ৰঙালাও লগত মাছ বনালোঁ, পিঁয়াজ হালধি নহৰু তেলতে দিলোঁ। মই মানে আজিকালি দিনত প্ৰায় ভাত বনাবলৈ সময় নহয়, কাৰণ আহি পাওঁতে মোৰ নিকেতনৰ পৰা 2টা বাজে। সেইকাৰণে বনাবলৈ সময়ে নাপাওঁ। ৰাতি ল'ৰাক পঢ়াই উঠি বনাওঁ ভাত আৰু এইফালে ৰঙালাও ভাজিখিনি বনাই আছোঁ। আৰু তাৰ লগে লগে মই কি কৰিছোঁ, মানে আজি চিমনিটো চাফা কৰি আছোঁ। নহ'লে দিনত সময় নহয় আৰু দেওবাৰটো এটাই দেওবাৰ মানে বন্ধ পাওঁ, দিনাখন আৰু বেলেগ কাম কৰিব থাকে, ইফালে মানে কিছুমান কাম ৰৈ যায়। সেইকাৰণে ভাবিছোঁ আজি মই ৰাতি এইখিনি চাফা কৰিব লাগিব, উপায় নাই। চিমনিটো চাফা কৰিছোঁ মই। স্ক্ৰাবাৰ মানে এই প্লাষ্টিকৰ স্ক্ৰাবাৰবিলাক যে, সেইবিলাক লৈ বিম বাৰ লৈ চাফা কৰোঁ, তেতিয়াহে তেলবিলাক যায় আৰু বহুত তেল লাগি যায় তাত। আজিকালি দিনত সময় নোপোৱাৰ কাৰণে কিছুমান কাম মই ৰাতিয়ে কৰিবলৈ লৈছোঁ, উপায় নাই আৰু কৰিবই লাগিব তেনেকৈ। আৰু চাফা কৰি মোৰ তৰকাৰী হৈ গ'ল ইফালে।
আজি লৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।